हेलो गाइस কুমৰিছিলো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লে মোৰ নতুন ব্লগ হয় ফাৰ্ষ্ট ব্লগ হয় মই আজি মেডিকেললৈ আহিছো আপোনালোকক দেখাম মই কি কৰিম যদি ভাল হয় লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ফাৰ্ষ্ট মোৰ ব্লগ হয় তাৰপিছত সকলোৱে আপোনালোকৰ সাপোৰ্টত মই যদি আগবাঢ়ি যাব পাৰো মই এতিয়া আপোনালোকক দেখাই যাম মই আমাৰ লেবত কি আছে আমি কি টেষ্ট কৰো সেইবোৰ সকলোবোৰ দেখাব নোৱাৰিম চাগে হ'লেও দেখাম আৰু যিমান পাৰোঁ ইমান এইটো আমাৰ ৰেড বাইল তাৰপিছত এইটো আমাৰ CBC পাৰ্পল তাৰপিছত এইটো গ্ৰুপিঙৰ ৰিয়েজেণ্টবোৰ হয় এইটো চুগাৰ বাইল এইটো ইউৰিন কণ্টেইনাৰ তাৰপিছত এইটো 10G ষ্ট্ৰিক ইউৰিন আমাৰ ইউৰিন মেচিনটো হয় আৰু তাৰপিছত এইবোৰ PC তাৰপিছত এইটো আমাৰ ব্লাড চেন্ট্ৰিফিউজ কৰা এইটো মেচিনটো হয় আমি ইয়াত এনেকৈ উঠাই ইয়াত মানে বাইলবোৰ বঢ়াই এনেকৈতো মই জাষ্ট দেখাইছোঁ এইটো CBC হয় ইয়াত CBC কিবা নকৰে এনেকৈ বঢ়াই এইটো নিজৰ মানে এইটো লাইনে বঢ়াব লাগে তাৰপিছতে এনেকৈ কিবা কৰি অফ কৰি তাৰপিছত ইয়াত লিখা আছে ষ্টাৰ্ট আৰু ষ্টপ এনেকৈ ইয়াত কিমান সময় দিব লাগে মিনিট এইটো 4000 এইবোৰ লিখা আছে আৰু তাৰপিছত এইটো CBC হয় CBCৰ মেচিনটো হয় এইটো আমাৰ তাৰপিছত এইবোৰ ৰিয়েজেণ্ট তাৰপিছত এইটো এনেকৈ দি এইটো ৰিজাল্টটো ওলাব তাত তাৰপিছতে এনেকৈ এজনী তিয়াৰে বনাব তাৰপিছতে ব্লাড কালেক্ট কৰিব তাৰপিছত ব্লাডটো ক্লট হ'ব দি পিনি চেন্ট্ৰিফিউজ কৰি আমি টেষ্ট কৰোঁ আৰু যিমান পাৰিলোঁ দেখুৱালোঁ আৰু কেনেকুৱা লাগিলে ক'ব মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় আৰু কেনেকুৱা হ'ল মানে ভুল হ'ব পাৰে সকলোৱে আৰু নিজৰ বুলি আৰু চাই দিব আৰু ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰপিছতে আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু আমি তাৰপিছতে নেক্সট ভিডিঅ'ত লগ পাম সকলোকে বাই বাই